হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই চুমি, মোৰ আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে যাবলৈ ওলাইছোঁ আৰু গৈ মেলি আহোঁ, তাৰপাছত পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমি আহিলোঁ হেলেমলৈ, আৰু ইয়াৰ পৰা অলপ লোহাৰ ৰড কি লাগে জীয়াই গোটেই বস্তুখিনি লৈ যাম। চিমেণ্টটো নিব লাগিব, সেয়েহে আহিলোঁ। হেলেমতে আছে আমাৰ এই দোকান, হেলেম চেণ্টাৰলৈ আহি দোকানৰ পৰা বস্তুকেইটা ল'লোঁ। এইফালে এয়া মিস্ত্ৰীয়ে মানে কাঠ ফালিছে, যিহেতু চাটাৰিং টক্টা লাগিব ন। এয়া দেখিছেনে, আমাৰ ঘৰলৈ আনিছোঁ ইটা, আৰু ইফালে পেলাইছোঁ শিল। মানে যিহেতু ইটা শিল আনিছোঁ, আপোনালোকক দেখাইছোঁ। আমাৰ সিফালে দেখিছেনে বালি আৰু বোল্ডাৰ আনি থোৱা আছে। এই ঘৰটো যে দেখিছে, সেই ঘৰটোত আমি এতিয়া নতুন ঘৰ এটা বনাম। ঘৰ বনাবৰ কাৰণে এইকেইটা বস্তু আনিছোঁ আৰু আপোনালোকক দেখাই থাকিম দেই মই। আমাৰ চাই লওকচোন ঘৰটো এবাৰ। এইটো ঘৰ দেখিছেনে, সেই ঘৰটো এতিয়া ভাঙিম, মানে এতিয়া নহয়, আজি নহয়, ভাঙি পেলাই আমি তাতে নতুন ঘৰ এটা বনাম। আৰু আপোনালোকক দেখাম দেই আমি ঘৰটো কেনেকৈ বনাওঁ, কি কৰোঁ। ইমান দামী ষ্টেণ্ডাৰ্ড ঘৰো নহয়, সৰু সুৰাকৈ হ'লেও পকাৰে এটা ঘৰ বনাম, আৰু বাঁহৰ ঘৰটো অঁতৰাই পকা ঘৰ এটা বনাম। তাকে আপোনালোকক দেখাই থাকিম, চাবচোন দেই। এইয়া ঘৰৰ এটা আজি খুটা পুতিবৰ কাৰণে গাঁত এটা খান্দিছে দি, আজি জাষ্ট খুটাটো পুতিব। আমাৰ ভুতুৱে খুটা পুতিব আজি। আমাৰ এটা খুটা পুতিবৰ কাৰণ বহাগৰ শেষৰ দিন, আজি জেঠ মাহ সোমাব, সেয়েহে আজি এটা খুটা পুতি আৰম্ভ কৰিব ঘৰটো। এইফালে মাক আৰু পুতেক, মানে শাহু মা, দুইজনে মিলি খুটা পুতাৰ আয়োজন কৰি আছে, আৰু মই তেওঁলোকক এইটো সিটো বস্তু সহায় কৰি দিছোঁ আৰু। এয়া প্ৰথম খুটাৰ যি চিমেণ্ট বা বালি এনেকৈ মিক্স দিবলগীয়া হৈছে, মানুহজনে প্ৰথমৰ খুটাত দিছে। তাৰ পাছত এয়া মানুহজনৰ পিছত শাহু মায়ে মাক দিবলৈ দিছোঁ খুটাৰ গুৰিত চিমেণ্ট ঢালাই, আৰু এতিয়াহে মই দিছোঁ। আৰু মই এয়া
এইয়া দেখিছেনে আমাৰ ঘৰত একদম মিস্ত্ৰী লাগি আছে মানুহজনীও যোগালী কাম কৰিছে দেই মানুহজনী মানে এই জেগাডোখৰতে মছলা মাৰিব মছলা মানে কি শিল বালি চিমেণ্ট এইখিনিতে মিক্স কৰি মানে ঘৰটো ফাউণ্ডেশ্যন মাৰিবৰ কাৰণে জেগাটোকো ধুনীয়াকৈ আজি বনাইছে এয়া ধুনীয়াকৈ বনাই মেলি ল'ব তাৰপাছত ইয়াতে শিল বালি চিমেণ্ট মিক্স কৰি যি মছলা বুলি কয় আৰু সেই মছলাখিনি ইয়াতে মিক্স কৰিব সেইকাৰণে জেগাটো আজি ধুনীয়াকৈ বনাইছে লোহাৰৰ যিখিনি কাম আছিলে কালি কৰিলে খুটা কাইলৈৰ পৰা মানে ঢেলাই নে কি কয় কাইলৈৰ পৰা দিব ইয়াৰ খুটা গাঁত খান্দি থৈছে ধুনীয়াকৈ আৰু আপোনালোকক দেখাই থাকিম মামাৰ ঘৰনো কেনেকৈ বনায় কেনেকৈ মানে ইমান একেবাৰে ওপৰঞ্চি অভাৰ ঘৰো নহয় সৰু সুৰাকৈ বনাম যি পাৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'খিনি চাই থাকিব যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই